দোস্ত ওয়েলকাম টু বেক গুহাইনা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। চ' ভিডিঅ'টো আজি ধামাকা হ'বলৈ গৈ আছে। চ' আমি ফটোশ্বুট কৰিমগৈ আৰু মানে ফটো মাৰিমগৈ, ক'ত মাৰিমগৈ আৰু কেনেকৈ ফূৰ্তি কৰোঁ, কি কৰোঁ। চ' চাই থাকিব ভিডিঅ'টো শেষলৈকে, স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব আৰু মোৰ নতুনকৈ যোনে যোনে মোৰ চেনেলটো চাইছে চ' ছাবস্ক্ৰাইব কৰি দিব। মই আৰম্ভ কৰোঁ ভিডিঅ'টো বলক। চ' এতিয়া আমি ৰেডি হৈ গ'লোঁ আৰু এতিয়া পাটনা আহি গ'ল। চাওঁ ভণ্টি একবাৰ দেখাই দিয়া মুখখন, বহুত আন্ধাৰ উঠিছে। এই বাইদেউ এইফালে আমাৰ জীয়ৰী, অসমৰ জীয়ৰী, আৰু এইফালে আমাৰ দাদা আগৰ ভিডিঅ'ত দেখিছে। চ' ৰেডি এতিয়া ৰেডি পুৰা ৰেডি টিপ টপ আৰু গৈ আছোঁ আৰু ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। ব'লক এতিয়া আমি যাওঁ। সেই দোস্ত আমি এতিয়া পাই গ'লোঁ এতিয়া। চ' এতিয়া যাবলৈ ওলালোঁ। এইফালে আহি আছে দেখিছে না, আৰু ৰ'দটো বহুত ডাঙৰ, পূৰা চোকা ৰ'দ দিছে আৰু চ' এতিয়া আমি যাওঁ ব'লক। দেখাম আপোনালোকক যিমানখিনি পাৰোঁ সিমানখিনি দেখাবলৈ চেষ্টা কৰিম ব'লক। এইকেইটাই এতিয়া দোকান বন্ধ, দোকানত মানুহ মাতিছে, এইকেইটাই যাম এতিয়া আমি। আৰু এইফালে এই ব্ৰ' আৰু এইকেইটা। চ' চাই থাকিব। চ' পাই গ'লোহি আমি আৰু এইফালে কৰোণা ভাইৰাছ লাগিছে ন, চাওঁ চাই দিয়া। অঁ হয় নেকি? আৰু এইফালে পাই গ'লে আমি ইয়াতে ফটো মাৰিম আৰু এইফালে ফটো মাৰিম। ইয়াত যিমানখিনি পাৰোঁ সিমানখিনি মাৰিম আৰু ইয়াত। চাই দিয়া ব্ৰ'। চ' এতিয়া ফটোশ্বুট কৰি আছে, দাদাই মাৰি আছে আৰু এইফালে আমাৰ অসমৰ জীয়ৰী বাইদেৱে মাৰি আছে আৰু এইফালে মাৰিলে দুকপি আৰু এইফালে মাৰিলে আৰু এইফালে আমাৰ। ত' নামটো কি? তোমাৰ নামটো কি? তোমাৰ নামটো কি? কল্যাণ কৰ। তোমাৰ ঘৰ ক'ত? ঘৰ গোহাঁইগাঁও। তোমাৰ জিএফৰ নাম কোৱা? মমিতা শইকীয়া। তোমাৰ জিএফো আছে? অ' ৰাম, বয়ফ্ৰেণ্ড আছে। অ' ইয়াৰ অসমৰ জীয়ৰী বয়ফ্ৰেণ্ডে থাকিব ন, গাৰ্লফ্ৰেণ্ড থাকিব নেকি? কোৱা নিউজ কমেণ্ট কৰিব। অসমৰ জীয়ৰী, অসমৰ জীয়ৰী হয়। এতিয়া ফটো মাৰি আছে, এইফালে প'জ পানীটো কি থাকোঁতে মাজনী হ'বনো পানী লগা কণ্টে কৰি থাকোঁতে এজনী মোৰ প্ৰেমতে পৰিলে, তাৰ নামৰ মিলানী, দেখিবলৈ ধুনীয়া। চ' আমি এটা বেলেগ কি যে ক'ম চ' দোস্ত এতিয়া আমি বেলেগ এটা প'জ ল'বলৈ আহিলোঁ আৰু প'জ মানে কি ক'ম আৰু লেপেটকটাৰ ষ্টেচনত আহি গ'লোঁ। চ' আমি আৰু আৰু মই বেছি শ্ব'টো লগাওঁ হা, চ' বেয়া নাপাব আৰু যদি বেয়া পায় কোনোবাই কমেণ্ট কৰিব। আৰু এইফালে লগৰকেইটা বহুত চাই আছে মোবাইলত আৰু এতিয়া আমি মাৰোঁ বলক। এয়া আমাৰ চাহৰ লগত এইটোৰ কি যে এইটোৰ চৰাই ষ্টিক আৰু এইফালে ক্ৰীম লগাৰ বিস্কুট আৰু এইফালে কুৰকুৰি আৰু এইফালে লাল চাহ। বহুত আৰু লাল চাহৰ লগততো খোৱাটো মজাই বেলেগ আছে ন, সেইবাবে একদম খকুৱাকেইটা খাই আছে আৰু মোক দিয়াই নাই, ভিডিঅ' কৰি থাক বুলি কৈছে। খোৱা। চ' ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। চ' যদি ভিডিঅ'টো চাই ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো বজাই দিব প্লিজ। বাই।